অসমৰ এইটো এটা আদৰ্শ আঁচনি য'ত আমি গ্ৰেভিটিৰে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই বৃহত্তৰ অঞ্চলটোত অজস্ৰ লোকে প্ৰায় 1 লাখতকৈ অধিক জনসাধাৰণ ইয়াত পানী পোৱা নাছিলে। আজি এই আঁচনিটোৰ জৰিয়তে 20,000তকৈ অধিক পৰিয়াল 1 লাখতকৈ অধিক নাগৰিকক আমি পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু এই আঁচনিটো ভাৰত চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ জৰিয়তে 170 কোটি টকা ব্যয় কৰি আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ। এই আঁচনিটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে ইয়াক কণ্টিনিউ বা ৰানিং কৰিবৰ কাৰণে কোনো ইলেক্ট্ৰিচিটি বিলৰ প্ৰয়োজন নহয়। ইলেক্ট্ৰিচিটি নালাগে, সম্পূৰ্ণ ভূটানৰ পাদদেশৰ পৰা অনা পানীৰ গ্ৰেভিটিতে এই আঁচনিটো চলি থাকে। আনকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো দেখাৰ পিছত আগ্ৰহ ৰাখিছিল যে ইয়াৰে এনেকুৱা নিৰ্মল পানী গ্ৰেভিটিৰে গুৱাহাটীলৈ নিব পাৰি নেকি, তেনেকুৱা ধৰণৰ আগ্ৰহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিল। আমি এই আঁচনিটোক লৈ অত্যন্ত আশাবাদী আৰু এই আঁচনিটোৱে অসমত জল জীৱন মিছনৰ এটা আদৰ্শ আঁচনি হিচাপে থাকিব। ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ইয়াক আহি ইনস্পেকশ্যন কৰি গৈছে এই কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি দলে। তাৰ লগে লগে আমাৰ ৰাজ্যপাল ডাঙৰীয়াই এই আঁচনিটো আহি চাই গৈছে। খুব সুন্দৰ আঁচনি। মই ভাবোঁ যে এই অঞ্চলৰ ৰাইজে যিটো পানীৰ আটাইতকৈ অসুবিধাত আছিল এই অসুবিধাৰ পৰা এটা আশীৰ্বাদৰ দিনলৈকে আহিল। নিশ্চিতভাৱে ছাৰ সেই কথাটো আপুনি যিটো কথা কৈছে যে মানুহে পানী পালে আৰু যথেষ্ট এটা ভাল আঁচনি, কিন্তু সমান্তৰালভাৱে যিখিনি জল জীৱনৰ ঠিকাদাৰ বা জল জীৱন মিছন আঁচনিটোৱে হ'ল কেন্দ্ৰ চৰকাৰৰ আঁচনি। ই যেতিয়াই আৰম্ভ হৈছিল 5 বছৰৰ কাৰণে আৰম্ভ হৈছিল। 2024 চনত ইয়াৰ ম্যাদ শেষ হোৱাৰ পিছত চৰকাৰ পুনৰবাৰ অহাৰ পিছত 3 বছৰ ম্যাদ বঢ়াই দিছে। এতিয়া নেক্সট ফেজত কেনেকৈ কৰিব তাৰ সকলো প্ৰস্তুতি কমপ্লিট নোহোৱাৰ কাৰণে এই সময়টোত ঠিকাদাৰসকলে পে'মেণ্ট পোৱা নাই। যেহেতু 5 বছৰত 24 চনৰ ডিচেম্বৰৰ 31 তাৰিখে ইয়াৰ আঁচনিৰ ম্যাদ উকলি গৈছিল, তাৰ পিছত আঁচনিটো কেনেকৈ চলিব কেন্দ্ৰ চৰকাৰে 28লৈ আগবঢ়াই দিছে, কিন্তু কেনেকৈ কৰিব তাৰ মডেলিটিটো ঠিক হৈ নহাৰ কাৰণে এই মাজৰ পিৰিয়ডত ঠিকাদাৰসকলৰ টকা পইচা পোৱাত অসুবিধা হৈছে। আমাৰ চেষ্টা চলি আছে, কেন্দ্ৰ চৰকাৰৰ লগত আমি বহুলানি আলোচনা কৰিলোঁ। যিহেতু কেন্দ্ৰ চৰকাৰে ইয়াৰ পুঁজিটো দিয়ে, পুঁজি অহাৰ লগে লগে আমি আকৌ দিয়া আৰম্ভ কৰিম। এতিয়ালৈকে যেতিয়া স্কিম এটা শেষ হৈ নতুনকৈ আৰম্ভ কৰে তাৰ মডেলিটি তাৰ ইত্যাদি কৰাৰ যোনে, কাৰণ এই আঁচনিৰ যিমানেই মানুহ আছিল সকলোৰে মানে ডাইৰেকশ্যনটো আছিল যে 24ৰ ভিতৰত শেষ কৰিব লাগে, কিন্তু বিভিন্ন কাৰণত শেষ কৰাটো সম্ভৱ নহ'ল। 24ৰ ভিতৰত যোনে শেষ কৰিছে সকলোৱে পে'মেণ্ট পাই গৈছে, কিন্তু যোনে শেষ কৰিছে বিল দিছে পাই গৈছে, তেওঁলোকৰ প্ৰব্লেম নাই। এতিয়া যিহেতু তাৰ পিছৰ 3 বছৰ যেতিয়া বঢ়ালে তাৰ গোটেই মডেলিটিটো কি হ'ব সেইটো কেন্দ্ৰ চৰকাৰে ঠিক কৰি আছে। মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক যথেষ্ট গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় মন্ত্ৰীকো লগ কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো লগ কৰিছে, ময়ো লাগি আছোঁ। খুব কম দিনৰ ভিতৰত এটা সমাধান সূত্ৰ উলিয়াব পাৰিম। ইয়াত গোটেই কথাটো হ'ল যে ইয়াৰ পুঁজিটো দিয়ে কেন্দ্ৰ চৰকাৰে। যেহেতু কেন্দ্ৰ চৰকাৰে পুঁজি ৰিলিজ কৰা নাই, গতিকে কেন্দ্ৰ চৰকাৰে পুঁজি নিদিয়ালৈকে আমি ইয়াত একোৱে ক'ব নোৱাৰোঁ, কিন্তু আমি গোটেই ব্যৱস্থাটো ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আমি লাগি আছোঁ।